নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আপোনালোকে যেটো আশাত এই থাম্বনেলটোত ক্লিক কৰি ভিডিঅ'টোত সোমাই আহিছে সেইটো আশা আপোনাৰ আজি নিশ্চয় পূৰণ হ'ব হয় ছাত্ৰ ছাত্ৰীসকল মই বুজিব পাৰিছো আপোনালোকে টেন্স কাৰেকচন সম্পৰ্কে জানিব বিচাৰে আপোনালোকে হয়তো অলপ উইক হ'ব পাৰে হয়তো অধিক জানাৰ কাৰণে আপোনালোকে ভিডিঅ'টোত ক্লিক কৰিছে আপোনালোকে অধিকে জানিব আৰু অতি সহজ সৰল ভাষাত আপোনালোকে শিকাবলৈ যত্ন কৰিম আপোনালোকক গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব ছাত্ৰ ছাত্ৰীসকল ইয়াৰ লগতে আপোনালোকক এনেকুৱা কিছুমান টিপছ এণ্ড ট্ৰিক্স শিকাম যিকেইটা শিকিলে আপুনি কেতিয়াও কাৰেক্ট টেন্স পাহৰি নাযায় গতিকে আপোনালোকে ভিডিঅ'টোৰ লগত লাগি থাকক ছাত্ৰ ছাত্ৰীসকল আপোনালোকে ইয়াতে দেখা পাইছে 2022 বৰ্ষত আহিব পৰা কিছুমান এনেকুৱা পচিবল সেন্টেন্স যিকেইটা সেন্টেন্স মই আপোনালোকৰ মাজত মই দেখাইছো এইকেইটা মই লিখি লৈছো আপোনালোকে স্ক্ৰীনত চাব পাৰিছে এইকেইটা আজি আপোনালোকক বুজাবলৈ ট্ৰাই কৰিম অকল এইকেইটাই নহয় এইকেইটা সেন্টেন্সতে বহুত কেইটা এনেকুৱা টিপছ এণ্ড ট্ৰিক্স লুকাই আছে এনেকুৱা কিছুমান নিয়ম লুকাই আছে যিকেইটা নিয়ম আপুনি জানিলে যিকোনো সেন্টেন্সে আপুনি পাৰিব হয় ছাত্ৰ ছাত্ৰীসকল ঠিকে শুনিছে আপোনালোকক মই একেটা বুজাম লগতে এনেকুৱা কিছুমান টিপছ এণ্ড ট্ৰিক্স দিম লগতে ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত আপোনালোকে মোৰ নাম্বাৰটো পাব যি নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰিলে আপোনালোকে যিকোনো ছাবজেক্টৰ হেল্প আপোনালোকে পাব গতিকে ভিডিঅ'টো অলপ স্কিপ নকৰা সম্পূৰ্ণকৈ চাব মই আপোনালোকক এটাৰ পিছত এটাকে সেন্টেন্স বুজাবলৈ যত্ন কৰিছোঁ লগতে আপোনালোকে যদি বিচাৰে আপোনালোকে বহি আৰু কলম লৈ বহি যাওক আৰু টিপছ এণ্ড ট্ৰিক্স কেইটা লিখি ৰাখিব তো বেছি দীঘলীয়া নকৰি আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো তো ছাত্ৰ ছাত্ৰীসকল দেখা পাইছে আপোনালোকে ইয়াতে আমি কেইটামান সেন্টেন্স লৈছোঁ যিকেইটা সেন্টেন্সতে লুকাই আছে গ্ৰামাৰৰ সকলো অৰ্থাৎ টেন্স কাৰেকচনৰ সকলো টিপছ এণ্ড ট্ৰিক্স এইকেইটা জানিলে আপোনালোকে যিকোনো সেন্টেন্সে পাৰিব অকল আপোনালোকে এইখিনি কথা মনত ৰখাটো বহুতেই জৰুৰী যদি বিচাৰে আপোনালোকে বহি আৰু কলম লৈ বহি যাওক টিপছ এণ্ড ট্ৰিক্স কেইটা লিখি ৰাখক আপোনালোকৰ কামত আহিব তো ছাত্ৰ ছাত্ৰীসকল আপোনালোকে দেখা পাইছে আমাৰ প্ৰথমটো যিটো সেন্টেন্স আমি লিখি লৈছোঁ ইয়াতে দ্য বেল ৰেং আফটাৰ উই ফিনিছ আৱাৰ ৱৰ্ক হয় ছাত্ৰ ছাত্ৰীসকল ইয়াতে আমাৰ দুটা পাৰ্ট আছে সেন্টেন্সত আপোনালোকে দেখা পাইছে এটা হৈছে দ্য বেল ৰেং আৰু এটা হৈছে আফটাৰ উই ফিনিছ আৱাৰ ৱৰ্ক অৰ্থাৎ দুটা সেন্টেন্স ইয়াতে কনজাক্ট যিটো কৰিছে এইটো হ'ল আফটাৰ আফটাৰটো এটা কণ্ডিশ্যনেল হয় তো এই কণ্ডিশ্যনেল আফটাৰ কণ্ডিশ্যনেলৰ কাৰণে আমাৰ বাক্যটো দুটা ভাগ হৈছে দুটাৰ পৰা আপোনালোকক এটাহে কৰিব লাগিব দুটাৰ পৰা আপোনালোকৰ এটাহে কৰিব লাগিব আপোনালোকে দেখা পাইছে ইয়াৰ পৰা এই ৰেংলৈকে এটা বাক্য তাৰপিছত উই ফিনিছ আৱাৰ ৱৰ্ক মাজত আছে আফটাৰ এই আফটাৰটো থাকিলে আপুনি কি লিখিব এইটো 2015 চনত বাক্যটো আহিছিল হয় ছাত্ৰ ছাত্ৰীসকল মই আপোনালোকক দেখুৱাইছোঁ আপোনালোকে আফটাৰ থাকিলে কি লিখিব ছাত্ৰ ছাত্ৰীসকল কোনো বাক্যত মনত ৰাখিব লাগিলে লিখি ৰাখক কোনো বাক্যত যদি আফটাৰ থাকে আফটাৰ আৰু বিফৰ আৰু আফটাৰ এই দুটা হ'ল আমাৰ কণ্ডিশ্যনেল বিফৰ বা আফটাৰ থাকি যদি এটা বাক্য পাষ্ট ইনডেফিনিট টেন্সত থাকে আনটো বাক্য আপুনি পাষ্ট পাৰফেক্ট টেন্সত লিখিব লাগিব হয় ছাত্ৰ ছাত্ৰীসকল আফটাৰ এণ্ড বিফৰ এই দুটা সেন্টেন্স থাকি এই দুটা ওয়ার্ড থাকি বা কন্ডিশনাল থাকি যদি আপুনি এটা বাক্য পাষ্ট ইনডেফিনিট টেন্সত পাইছে আনটো বাক্য আপুনি পাষ্ট পারফেক্ট টেন্সত লিখিব লাগিব তো আমি এইটো বাক্যত লিখিছো যে দ্য বেল ৰেং দ্য বেল ইজ সাবজেক্ট ৰেং ৰিং ৰেং অৰ্থাৎ পাষ্ট ফৰ্ম ৰিঙৰ পাষ্ট ফৰ্ম ৰেং অৰ্থাৎ পাষ্ট ইনডেফিনিট টেন্সত আছে আপুনি পিছৰ বাক্যটো উই ফিনিছ আৱাৰ ৱৰ্ক এইটো পাষ্ট পাৰফেক্ট টেন্সত লিখিব লাগিব পাষ্ট পাৰফেক্ট টেন্সৰ ফৰ্মেশ্যন আপুনি জানিব লাগিব পাষ্ট পাৰফেক্ট টেন্সৰ ফৰ্মেশ্যন হৈছে সাবজেক্ট প্লাছ হেড প্লাছ ভাৰ্ব 3 প্লাছ অবজেক্ট এইটো ফৰ্মেশ্যন মতে আপুনি সলভ কৰিব লাগিব তো এইটো বাক্য আপুনি কেনেকৈ লিখিব যে দ্য বেল ৰেং আফটাৰ উই হেড ফিনিছড আৱাৰ ৱৰ্ক উইৰ লগত হেড বহিব তাৰপিছত ফিনিছৰ পাষ্ট পাৰ্টিচিপল ফ্ৰম ফিনিছড আৱাৰ ৱৰ্ক আই হোপ আপোনালোকে ভালকৈ বুজি পাইছে এটা কথা মনত ৰাখিব কোনো বাক্যত যদি বিফৰ আৰু আফটাৰ আছে আৰু সেইটো বাক্যত এটা বাক্য কৰা আছে পাষ্ট ইনডেফিনিট টেন্সত তেনেহ'লে বাকী থকা বাক্যটো আপুনি পাষ্ট পাৰফেক্ট টেন্সত লিখিব লাগিব বুজি পাইছে নিশ্চয় তো আমি আগবাঢ়িছোঁ দ্বিতীয়টো বাক্যৰ ফালে তো ছাত্ৰ ছাত্ৰীসকল আমাৰ দ্বিতীয়টো বাক্য হৈছে প্লিজ ৰিং মি আপ এজ চুন এজ চি কাম 2015 চনত বাক্যটো আহিছিল এই বাক্যটো যদি আপুনি কাৰেক্ট টেন্স কৰিব যায় তেনেহ'লে আপুনি লিখিব লাগিব প্ৰেজেন্ট ইনডেফিনিট টেন্সত মনত ৰাখিব দুটা বাক্যৰ পৰা এটা বাক্য যদি ইম্পাৰেটিভ সেন্টেন্সৰ হ'লে যেনিবা প্লিজ ৰিং মি আপ মানে আদেশ দিছে মানে অনুৰোধ জনাইছে যে তেওঁ আহি পোৱাৰ লগে লগে মোক মাতি দিব মানে এইটো কথা কৈছে হি আহি পোৱাৰ লগে লগে মোক মাত দিবলৈ দিছে অৰ্থাৎ প্ৰেজেন্ট ইনডেফিনিট টেন্স সদায় মনত ৰাখিব এজ চুন এজ থাকি যদি কোনো এটা বাক্যত এজ চুন এজ থাকি প্লিজেৰে বাক্য আৰম্ভ হয়
অৰ্থাৎ বাক্যটো প্লিজেৰে আৰম্ভ হ'লে ইম্পাৰেটিভ সেন্টেন্স ইম্পাৰেটিভ সেন্টেন্সৰ যদি বাক্যটো থাকে তেনেহ'লে পৰৱৰ্তী কৰিব লগা বাক্যটো প্ৰেজেন্ট সিম্পল প্ৰেজেন্ট ইনডেফিনিট টেন্সত লিখিব লাগিব অৰ্থাৎ প্ৰেজেন্ট ইনডেফিনিট টেন্স সিম্পল প্ৰেজেন্ট টেন্সত আপুনি বাক্যটো লিখিব লাগিব তো বাক্যটো আপুনি কেনেকৈ সলভ কৰিব প্লিজ ৰিং মি আপ এজ সুন এজ হি কামছ হিটো থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ হোৱাৰ কাৰণে ভাৰ্বৰ লগত এটা এছ লাগিব I hope আপোনালোকে বুজি পাইছে আগবাঢ়িছো পৰৱৰ্তী সেন্টেন্সৰ ফালে 3 নম্বৰ বাক্যটো আছে কি it is time we go to bed it is time we go to bed এটো বাক্য আপুনি কোন টেন্সত লিখিব লাগিব 2016 চনত আহিছিল এটো বাক্য ভেৰি ইম্পৰ্টেন্ট এইবিলাক নিয়মে প্ৰত্যেক বছৰতে আহি থাকে গতিকে এইটা নিয়ম আপুনি বহুত মনোযোগেৰে চাব তো it is time we go to bed আপুনি এটা কথা মনত ৰাখিব যদি কোনো বাক্যত it is time থাকে it is time সদায় মনত ৰাখিব it is time থাকিলেই হেতু বাক্যটো আপুনি past indefinite টেন্সত কৰিব it is time থাকিলেই past indefinite টেন্সত আপুনি কৰিব লাগিব সদায় মনত ৰাখিব কোনো বাক্য যদি it is time থাকে হে বাক্যটো past indefinite টেন্সত আপুনি লিখিব লাগিব তো এটো আপুনি কেনেকৈ সলভ কৰিব it is time we went to bed go past form লিখিব লাগিব went gone দুই নম্বৰ ফৰ্মটো হল went তো it is time we went to bed তো আপুনি past indefinite টেন্সত কৰিব লাগিব তো আমি নেক্সট বাক্যৰ ফালে আগবাঢ়িম নেক্সট বাক্যটো হৈছে আপোনাৰ he behaves as if she know everything he behaves as if she know everything 2016 চনত আহিছিল এইটো বাক্যত তো এইটো বাক্যটো কিন্তু আপুনি কন্ডিশনাল পাইছে দুটা ফৰ্ম আছে he behaves এটা আৰু এটা হৈছে she know everything ইয়াতে দুটা পাৰ্ট আছে আৰু কন্ডিশনাল হৈ আছে as if to হৈ আছে কন্ডিশনাল তো সদায় এটা কথা মনত ৰাখিব লাগিব আপুনি আগৰ বাক্যবিলাকত পাইছে বিফৰ আফটাৰ থাকিলে past indefinite past perfect as soon as থাকিলে আপোনাৰ past indefinite আৰু imperative sentence হয়নে আকৌ it is time পালে it is time থাকিলে past indefinite tense তো আপুনি as if থাকিলে কোন টেন্সত লিখিব লাগিব সদায় এটা কথা মনত ৰাখিব যে as if থাকি যদি কোনো বাক্যত দুটা পাৰ্ট থাকে as if থাকি যদি দুটা পাৰ্ট থাকে আৰু as if থাকি দুটা পাৰ্টে থাকিব obviously দুটা পাৰ্ট থাকিব এটা সিঙ্গল বাক্য নহয় গতিকে as if থাকি যদি দুটা পাৰ্ট থাকে তেনেহলে আপুনি কি কৰিব লাগিব এটা বাক্য প্ৰেজেন্ট ইনডেফিনিট টেন্সত থাকিব আৰু এটা বাক্য পাষ্ট ইনডেফিনিট টেন্সত আপুনি লিখিব লাগিব হয় এটা বাক্য চাইছে আপুনি he behaves as if she know everything এটা বাক্য কোন টেন্সত আছে past present indefinite he behaves আছে হিটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ কাৰণে বিহেভৰ লগত s লাগিছে behaves তো প্ৰেজেন্ট ইনডেফিনিট টেন্সত আছে আপুনি পিছৰ বাক্যটো past indefinite টেন্সত লিখিব লাগিব তো তেতিয়া হলে কেনেকৈ লিখিব he behaves as if she knew everything নিশ্চয় বুজি পাইছে যে কোনো বাক্যত যদি as if থাকি দুটা পাৰ্ট থাকে এটা বাক্য যদি প্ৰেজেন্ট ইনডেফিনিট টেন্সত থাকে আনটো বাক্য আপুনি past indefinite টেন্সত লিখিব লাগিব আপুনি লিখি ল'ব লাগে আপুনি লিখি ল'ব পাৰে এতিয়া আপোনাৰ বহিত যে as if থাকিলে দুটা বাক্য থাকে এটা প্ৰেজেন্ট ইনডেফিনিট আৰু এটা past indefinite বিফৰ আফটাৰ থাকিলে এটা বাক্য past indefinite আৰু এটা বাক্য past perfect as soon as থাকিলে এটা বাক্য হল আপোনাৰ প্ৰেজেন্ট imperative sentence আৰু এটা হল প্ৰেজেন্ট past indefinite it is time থাকিলে past indefinite এইকেইটা হল আপোনাৰ ট্ৰিক্স আপুনি এইকেইটা ট্ৰিক্সৰ প্ৰায় বহুত বাক্য আহিব পাৰে সম্ভাৱ্য আছে গতিকে আপোনালোকে এইকেইটা নিয়ম পাহৰি নাযাব তাৰ পিছত আমি বাক্যটো লম যেটো হৈছে it is if it rain we shall not go out if it rain we shall not go out এইটো বাক্যটো কিন্তু if conditional আছে ইয়াতে চাওক if আছে if এটা conditional হয় আৰু এই বাক্যটোত দুটা পাৰ্ট আছে if it rain we shall not go out যদি বৰষুণ দিয়ে আমি বাহিৰত নাযাম যদি বৰষুণ দিয়ে আমি বাহিৰত নাযাও মানে কি বুজাইছে এটা if to conditional দুটা পাৰ্ট আছে বাক্যটোত তো আপুনি কেনেকৈ লিখিব সদায় মনত ৰাখিব যে if থাকি এটা বাক্য যদি প্ৰেজেন্ট ইনডেফিনিট টেন্স হয় আনটো বাক্য ফিউচাৰ ইনডেফিনিট টেন্স হয় যদি আপোনাৰ প্ৰেজেন্ট ইনডেফিনিট টেন্সৰটো কৰা আছে কৰিব লগা বাক্যটো আপুনি ফিউচাৰ ইনডেফিনিট টেন্সত কৰিব লাগিব আৰু যদি কৰিব লগা বাক্যটো ফিউচাৰ ইনডেফিনিট টেন্সত কৰা আছে কৰা বাক্যটো আপোনাৰ প্ৰেজেন্ট ইনডেফিনিট টেন্সত কৰিব লাগিব উল্টা পাল্টাকৈ আহি থাকে প্ৰত্যেক বছৰতে আপুনি এইটো কথা মনত ৰাখিব লাগিব যে কেতিয়াবা প্ৰেজেন্ট ইনডেফিনিট টেন্সৰটো কৰা থাকিব পাৰে আপুনি ফিউচাৰ ইনডেফিনিট টেন্সৰটো লিখিব আৰু কেতিয়াবা ফিউচাৰ ইনডেফিনিট টেন্সৰটো কৰা থাকিব প্ৰেজেন্ট ইনডেফিনিট টেন্সৰটো কৰিব লাগিব যে এইটো বাক্যত আপোনাৰ ফিউচাৰ ইনডেফিনিট টেন্সৰটো কৰা আছে তো অবভিয়াসলি আপুনি প্ৰেজেন্ট ইনডেফিনিট টেন্সৰটো কৰিব লাগিব তো এনেহলে আপুনি কেনেকৈ কৰিব if it rains rainৰ লগত s লাগিব কাৰণ it এটা থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ
তো ইয়াৰ লগত আপুনি এছ দিব লাগিব তো আপুনি এইটো বাক্য কেনেকৈ লিখিব ইফ ইট ৰেইনছ উই শ্বেল নট গো আউট যদি বৰষুণ দিয়ে আমি বাহিৰত নাযাওঁ তাৰপিছত আমি বাক্য 2017 চনত আৰু এটা বাক্য আহিছিল যিটো আমি সলভ কৰিম যিটো বাক্য হৈছে আপোনাৰ উই নো ইচ আদাৰ ফৰ 10 years উই নো ইচ আদাৰ ফৰ 10 years এই বাক্যটোত দুটা পাৰ্ট নাই সিঙ্গল পাৰ্ট এটা বাক্য হয় গতিকে এইটো বাক্য আপুনি কোনটো চাই আপুনি জানিব যে বাক্যটো কোনটো টেন্সত আছে কাৰণ আপুনি যেতিয়া সলভ কৰিব সদায়তো টেন্সটো জানিব লাগিব যে কোনটো টেন্সত আপুনি লিখিব গতিকে আপুনি কেনেকৈ জানিব মই আপোনাক দেখাই আছো এইটো বাক্যত কি আছে উই নো ইচ আদাৰ ফৰ 10 years আপুনি ইয়াতে ফৰ পাইছে ফৰ পাইছেনে এই ফৰ এটা কণ্ডিশ্যনেল হয় সিন্স আৰু ফৰ এই সিন্স আৰু ফৰ যদি কোনো বাক্যত থাকে সেই বাক্যটো প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখিব লাগে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সত লিখিব লাগে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সত লিখিব লাগে তো এই বাক্যটো আপুনি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সত লিখিব নেকি নহয় আপুনি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সত লিখিব নোৱাৰে ইয়াতে কাৰণ আছে মই আপোনালোকক বুজাইছো যে এই বাক্যটোত ফৰ আছে আৰু এই বাক্যটোত থকা যেটো ভাৰ্বটো হৈছে নন কনক্লুজিভ ভাৰ্ব নো কেতিয়াবা নোৰ লগত আইএনজি লগাই পাইছে নেকি নোইং লাভিং লাইকিং এনেকুৱা শব্দ আছে নেকি মানে যিবিলাক ওয়াৰ্ডৰ লগত আইএনজি আপুনি ব্যৱহাৰ কৰিব নোৱাৰে হেবিলাকক কোৱা হয় নন কনক্লুজিভ ভাৰ্ব তো এইটো বাক্য যেতিয়া আপুনি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স লিখিলে আপুনি আইএনজি লগাবই লাগিব আৰু নোৰ লগত আপুনি আইএনজি লগাব নোৱাৰে তেনেহলে এইটো নন কনক্লুজিভ ভাৰ্ব হৈ গ'ল যিবিলাক বাক্য আপোনাৰ নন কনক্লুজিভ ওয়াৰ্ড থাকিব আৰু কন্ডিশনাল হিচাপে সিন্স আৰু ফৰ থাকিব হেবিলাক বাক্য সদায় প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখিব লাগিব আপোনাৰ মনত ৰাখিব যে সিন্স আৰু ফৰ থাকিলে আপুনি সদায় প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সতে লিখিব কিন্তু কিছুমান এনেকুৱা ওয়াৰ্ড আছে যিবিলাকৰ লগত আপুনি আইএনজি ইউজ কৰিব নোৱাৰে হেবিলাক বাক্য আপুনি প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখিব লাগিব লাগিলে আপুনি লিখি ল'ব পাৰে যে সিন্স আৰু ফৰ থাকি যদি ভাৰ্বটো নন কনক্লুজিভ থাকে তেনেহলে প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখিব লাগে আৰু এটা লিখি ল'ব লাগে সিন্স আৰু ফৰ থাকি কোনো বাক্যত যদি সিন্স আৰু ফৰ থাকে তাহলে এই বাক্যটো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সত লিখিব লাগে তলত আপুনি সৰুকে নোট দি লিখি ল'ব যে সিন্স আৰু ফৰ থাকি যদি ভাৰ্বটো নন কনক্লুজিভ হয় তেনেহলে প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখিব লাগে অৰ্থাৎ দুটা ফৰ্ম আছে ইয়াতে দুটা নিয়ম আছে টিক্স দুটা আছে একচুয়ালি দুটা নহয় তিনিটা আছে আৰু এটা আছে মই আপোনালোকক সাগে এইটো লিষ্টত আহা নাই মই আপোনালোকক পৰৱৰ্তী এটা ভিডিওৰ জৰিয়তে এটো বুজাবলৈ ট্ৰাই কৰিম গতিকে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব তো এইটো বাক্য আপুনি কেনেকৈ লিখিব যে প্ৰেজেন্ট পাৰফেক্ট টেন্স লিখি ল'ব হলে আপুনি কোনটো ফৰ্মেশন ইউজ কৰিব লাগিব সাবজেক্ট প্লাস হ্যাভ বা হ্যাজ প্লাস ভার্ব 3 প্লাস অবজেক্ট তেনেহলে এইটো ফৰ্মেশন মতে লিখক উই লগত হ্যাভ লাগিব উই হ্যাভ নোন নোৰ 3 নম্বৰ ফৰ্ম নো নিউ নোন তেনেহলে 3 নম্বৰ ফৰ্ম কি হ'ব নোন তেনেহলে উই হ্যাভ নোন ইচ আদাৰ ফৰ 10 years আমি এজনে আনজনক যোৱা 10 বছৰ ধৰি চিনি পাওঁ তাৰপিছত নেক্সট বাক্য 2018 আহা এটা বাক্য আমি ইয়াতে লিখি লৈছো ইফ আই বি ইউ আই উড নট হ্যাভ কল্ড হিম এগেইন 2018 চনত আহিছিল এই বাক্যটো ইফ আই বি ইউ আই উড নট হ্যাভ কল্ড হিম এগেইন তো এই বাক্যটো আপুনি কেনেকৈ লিখিব এইটো বাক্য দুটা পাৰ্ট আছে ইফ আই বি ইউ এইটো এটা হল তাৰপিছত হল I be you if to এটা কন্ডিশনাল হয় I be you বি ঠাইত কি বহিব তো মই আপোনালোকক বুজাইছো কিন্তু তাৰ আগত আপুনি কথাখিনি বুজি লওক যে I would not have called him again এই বাক্যটোত কি কৈছে মই যদি তোমাৰ ঠাইত হলো হয় মই তাক পুনৰাই নামাতিলো হয় এটো পাস্ট আপোনাৰ কিছুমান এনেকুৱা সেন্টেন্স কাল্পনিক বাক্য পাস্ট ইমাজিনেশন ওয়ার্ড past imagination sentence word নহয় past imagination sentence সদায় এই past imagination sentence বিলাকৰ ক্ষেত্ৰত আপুনি কোন টেন্সত লিখিব তাৰ এটা নিৰ্দিষ্ট এটা স্পেশাল নিয়ম এটা আছে ট্ৰিক্স এটা আছে যেটো আপোনালোকক বুজাই আছো তো ইফ আই বি ইউ এই বিটো সদায় এটা কথা মনত ৰাখিব যদি কোনো বাক্যত ইফ আছে আৰু ব্ৰেকেটত বি আছে মাইন্ড ইট আপুনি নোটত লিখি ল'ব পাৰে ইফ থাকি যদি ব্ৰেকেটত বি থাকে সেই বি টো উঠাই কিনে ডাইৰেক্ট ওয়েৰ লিখিব ওয়েৰ ওয়াজৰ পাস ফ্ৰম ওয়েৰ যদি ওয়েৰ লিখি দিয়ে হৈ গ'ল আৰু বাকি একো কৰিব নালাগে আৰু যদি ইফ থাকি ব্ৰেকেটত বি না থাকি যদি যিকোনো এটা ওয়ার্ড থাকে ধৰক ড্ৰাইভ কিল ইট বাই
এইবিলাক যদি যিকোনো এটা ৱৰ্ড থাকে হেতুৰ পাষ্ট ফৰ্ম লিখিব সদায় পাষ্ট ফৰ্ম আৰু ওয়াজৰ পাষ্ট ফৰ্ম যেহেতু ওৱেৰ সেই কাৰণে আমি ইয়াতে ওৱেৰ ব্যৱহাৰ কৰি আছো ওয়াজ নাই একচুয়ালি আইৰ লগত ওয়াজ হয় আইৰ লগত আপুনি যদি কয় আইৰ লগত ওয়াজ হয় কিন্তু ইয়াতে ওয়াজটো এজ এ অক্সিলাৰি ভাব আমি ইয়াতে ব্যৱহাৰ কৰা নাই ওয়াজটো এজ এ মেইন ভার্ব হিচাপে ব্যৱহাৰ কৰিছো কাৰণে ওয়াজৰ পাষ্ট ফৰ্ম ওৱেৰ লিখিছো মনত ৰাখিব তেতিয়াহ'লে ইফ আই where you I would not have called him again একদম কোনো ঝামেলা নাই আপুনি লাহেকে লিখি লওক যে কোনো বাক্যত যদি I থাকি ব্ৰেকেটত B থাকে if থাকি ব্ৰেকেটত B থাকে B ঠাইত where হয় সিম্পল ভাষাত আপুনি বুজি লওক তাৰ পিছত আমি আগবাঢ়িম 2018 চনৰ আৰু এটা বাক্য যেটো ভেৰি ইম্পৰ্টেন্ট হয় এটো পৰীক্ষাত যোৱা লাষ্ট পৰীক্ষাটো আহিছিল তাৰ আগৰ পৰীক্ষাটো আহিছিল এটো কোৱেশ্চন গতিকে আপোনালোকে এটো মোস্ট ইম্পৰ্টেন্টলি আপুনি জানাটো বহুতে দৰকাৰ তো আপুনি ইয়াতে দেখা পাইছে বাক্যত লিখা আছে কি The principal is not at his room, he go out. Apuni yate duta part paise. Eta hoise the principal is not at his room. Eto eta part aru eta hoise he go out. Eto eta part. To ei bakyo to apuni kuntu tense ot koribo. Keneke apuni gom pabo jeto ami kuntu tense ot korim. হয় আপুনি এই কাৰণে ভিডিওটোত আহিছে মই আপোনালোকক বুজাবলৈ ট্ৰাই কৰিম একবাৰে সহজ সৰল ভাষাত বন্ধু বান্ধৱ ছাত্ৰ ছাত্ৰীসকল দেখা পাইছে ইয়াতে দ্য প্ৰিন্সিপাল ইজ নট এট হিজ ৰুম মই বন্ধু বান্ধৱী আহি যায় কাৰণ আছে মোৰ আৰু এটা চেনেল আছে আপোনালোকে চেনেলটো চাব পাৰে টিচিং গুৰু আসাম নামৰ চেনেল তাতে মই নিউজৰ ভিডিঅ'বিলাক দি থাকো তো হেতু বহুত ইম্পৰ্টেন্ট হয় আপোনালোকে হেতু চেনেলটো ভিজিট কৰিব পাৰে মই ভিডিঅ'টোৰ ডেসক্ৰিপচনত লিংকটো দি থম সেই কাৰণে বন্ধু বান্ধৱীটো আহি যায় ছাত্ৰ ছাত্ৰী বুলি বহুত দিন ধৰি বহুত ভিডিঅ'টো হেতু চেনেল লাষ্ট 2 ইয়াৰ্ছ হ'ল মোৰ চলোৱা তো তাতে মোৰ সাবস্ক্ৰাইবাৰো আছে বহুত প্ৰায় 1,80,000 সাবস্ক্ৰাইবাৰ আছে গতিকে মোৰ এক্সপেৰিয়েন্স এটা আছে ইউটিউবৰ প্ৰতি তো এটুক সাবস্ক্ৰাইবাৰ নাই বুলি নাভাবিব যে মই একেবাৰে নতুন হয় গতিকে মোৰ গতিকে আপোনালোকে এই চেনেলটো চাই ল'ব পাৰে তো কেতিয়াবা কিছুমান এনেকুৱা ধৰণৰ সেন্টেন্স আহি যাব আপুনি বা বন্ধু বান্ধৱীসকল মাইণ্ড নকৰিব তো আহিছো মূল টপিকটো লৈ দ্য প্ৰিন্সিপাল ইজ নট হিজ ৰুম এট হিজ ৰুম হি গো আউট তো এই বাক্যটোত আপুনি কেনেকৈ লিখিব দ্য প্ৰিন্সিপাল ইজ নট এট হিজ ৰুম মানে প্ৰথমটো বাক্য আপুনি চাওক প্ৰথমটো বাক্য নেগেটিভত আছে মানে প্ৰিন্সিপাল জন তাৰ কোঠালিত নাই প্ৰিন্সিপাল জন তাৰ কোঠালিত নাই এটা কথা সদায় মনত ৰাখিব যদি কোনো এটা বাক্যত দুটা পাৰ্ট আছে আৰু এটা বাক্য প্ৰথমটো পাৰ্ট নেগেটিভত আছে পিছৰ বাক্যটো আপুনি সিম্পলি আপুনি প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখি দিব বাস আপুনি লিখি ল'ব পাৰে আপোনাৰ নোটছত যে দুটা পাৰ্ট এটা বাক্যত দুটা পাৰ্ট থাকি যদি প্ৰথমটো পাৰ্ট আপুনি নেগেটিভ সেন্টেন্সৰ পালে তেনেহলে পিছৰ বাক্যটো আপুনি প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখি ল'ব এতে লিখা আছে দ্য প্ৰিন্সিপাল ইজ নট এট হিজ ৰুম প্ৰিন্সিপাল তেওঁ তাৰ ৰুমত নাই তাৰ কোঠালিত নাই তেওঁ বাহিৰলৈ গ'ল আপুনি সিম্পলি এটা ধৰকচোন যদি আপুনি কাৰোবাৰ ঘৰত গৈছে গৈ কিনে খুদিছে যে স্যাৰ ঘৰত আছে নে হিয়তৰ ঘৰৰ মানুহ উত্তৰ কি যদি স্যাৰ ঘৰত নাই তেনেহলে হিয়তৰ মানুহৰ উত্তৰ কি হ'ব আপুনি যদি খুদিব স্যাৰ ঘৰত আছে নে হিয়তে ক'ব নহয় তাৰ স্যাৰ ঘৰত নাই ক'ত গ'ল বাহিৰলৈ গ'ল মানে কি এই গ'ল মানেই হ'ল আমাৰ পাৰফেক্ট মানে এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত হৈছে পাৰফেক্ট গ'ল লাষ্টত ল থাকিলেই আপুনি প্ৰেজেন্ট পাৰফেক্ট বুলি ধৰিব লাগিব গ'ল আহিল খালে বহিলে সব আপোনাৰ পাৰফেক্ট টেন্সত পৰে গতিকে আপুনি ভালকে বুজি পাইছে নিশ্চয় তো ছাত্ৰ ছাত্ৰীসকল মই এইখিনি আছিল আজিৰ এই ভিডিঅ'টো আপোনালোকক হয়তো মই বুজাব পাৰিছো যদি বুজাব পাৰিছো তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' আহি থাকে আমাৰ এইটো চেনেলত আজি কাৰেক্ট টেন্সৰ ওপৰত হৈছে আৰু আমি কাৰেক্ট টেন্সৰ ওপৰত আৰু দুটামান ক্লাছ ল'ম মানে টোটাল আপোনালোকক শিকাব লাগিব গতিকে ভিডিঅ'বিলাক আপোনালোকে ওয়াচ কৰিব ইয়াৰ লগতে আপুনি সব পাব যেনিবা ভয়েস পাব নেৰেশ্যন পাব মানে আপোনালোকৰ সিলেবাসৰ যিখিনি গ্ৰামাৰ আছে টোটাল গ্ৰামাৰ আপোনালোকে পাব ইয়াৰ লগতে আপোনাৰ যিকোনো সাবজেক্টৰ not only English subject যিকোনো সাবজেক্টৰ যদি আপোনালোকৰ নোটস লাগে ইম্পৰ্টেন্ট যিবিলাক নোটস যদি আপোনালোকৰ লাগে তেনেহলে আপোনালোকে মোৰ লগত কন্টাক্ট কৰিব পাৰে ভিডিঅ'টোৰ ডেসক্ৰিপচনত মোৰ নাম্বাৰ পাব নাম্বাৰটোৰ লগত আপোনালোকে যোগাযোগ কৰিব পাৰে আপোনালোকক আপোনালোকক মই হেল্প কৰিবলৈ ৰাজি আছো 24 আৱাৰ্ছ আপোনালোকে মেছেজ কৰিলে হ'ল মোক লগতে আপোনালোকে মোৰ ভিডিঅ'বিলাক ওয়াচ কৰিব লাগে পাৰিলে আপুনি আপোনাৰ ছাত্ৰ লগৰীয়া সমনীয়াবিলাকৰ লগত আপুনি ভিডিঅ'বিলাক শ্বেয়াৰ কৰি সিহঁতৰ যাতে উপকাৰ হয় তো ছাত্ৰ ছাত্ৰীসকল বাস ইমানে আছিল আজিৰ ভিডিঅ' যদি ভাল লাগিছে চেনেলটো সাবস্ক্ৰাইব কৰি লগতে ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব পুনৰ এক নতুন ভিডিঅ'ত লগ পাম তেতিয়ালৈকে অলৱেজ কিপ স্মাইলিং